আজি 20 অক্টোবৰ 2024 ইংৰাজী দেওবাৰে নগাঁও চহৰৰ হৈবৰগাঁও মদনী হ'লত সৈয়দ আৰছাদ মদনী সাহাবৰ নেতৃত্বত জমিয়তৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই সভাত তৃতীয়বাৰৰ বাবে অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি হিচাপে হজৰত মৌলানা শ্বেখ মুস্তাক আনফৰ সাহাবক উপস্থিত সকলোৱে সৰ্বসন্মতিক্ৰমে সমৰ্থন জনায়। সভাৰ অন্তত সাংবাদিকৰ আগৰ এই বিষয়ে মত ব্যক্ত কৰে বিশিষ্ট সমাজ হজৰত শ্বেখ হাফিজ কলন্দৰ আলী বৰলাস্কৰ সাহাবে। আজি যিটো সভাত আহি পেলাই মই নিজকে গৌৰৱান্বিত ভাবিছোঁ যে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি যি নিৰ্বাচন কৰা হৈছে তেওঁৰ যোগ্যতা হিচাপত তেওঁক নিৰ্বাচন কৰা হৈছে। তেওঁৰ যিটো যোগ্যতা সেই যোগ্যতাৰ তেওঁ যে অসমৰ আমচুৰ সহযোগ লৈ পেলাই যে আপোনাৰ NRCৰ কাৰণে যি যুঁজ দিছে 12 বছৰৰ পৰা যিটো যুঁজ দি পেলাই তেখেতে যিটো NRCৰ 71 চনৰ 71 বৰ্ষৰ যিটো তেখেতৰ নেতৃত্বত আহিছে, এইটো গোটেই অসমৰ ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ কাম হৈছে, সকলো অসমখন শান্তি হোৱাৰ এটা ৰাস্তা ওলাইছে আৰু সেই কাম তেখেতে আগলৈ কৰি যাব বুলি ৰাইজৰ আশা। সেইকাৰণে তেখেতক আজি একদম সৰ্বসন্মতিক্ৰমে তেখেতক সভাপতি পতা হৈছে। ধন্যবাদ।